পৰি এনেকৈ চাইছে আমাক কালে কৈছে বলে বলে নমস্কাৰ এভৰিৱান বহু দিনৰ মূৰত মোৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আচলতে এই মাহটো প্ৰায় গুৱাহাটী থকা নিচিনাই হৈছে কেইটামান সৰু আৰু কেইটামান ডাঙৰ কামত আৰু লাহে লাহে কিনো কামকেইটা সেইকেইটা গম পাব আৰু বাকী বিয়াৰ বজাৰত ব্যস্ত হৈ আছোঁ কিছুমান ব্যক্তিগত অন্য কিছুমান কামত ব্যস্ত হৈ আছোঁ নামঘৰৰ কামত ব্যস্ত হৈ আছোঁ আৰু গুৱাহাটীতে থকা নিচিনা হোৱাৰ কাৰণে একেবাৰে ভিডিঅ' দিবলৈ সময় পোৱা নাই এইজনী আমাৰ পৰিয়াল মিছ উপাসনা বৰা আৰু আজি আমি ক'লৈ যাম আমি আজি যাম বিদুৰ ভাই চাবৰ কাৰণে যোৰহাট এলি চিনেমা হলত আৰু লগতে বিয়াৰ কেইটামান বজাৰ আছে নিশা সিফালৰ দেৰগাঁৱৰ পৰা যোৰহাট গৈ আছে আৰু এইফালৰ পৰা আমি তিতাবৰ হৈ যোৰহাট গৈ আছোঁ তাত লগ হ'মগৈ আৰু হ'ব আমাৰ আজি বজাৰ আৰু চিনেমা চোৱা আৰু কেনেকুৱা চিনেমা হয় কি হয় আমি গোটেইখিনি অলপ পিছত জনাই আছোঁ আপোনালোকক আৰু আমাৰ লগত ওলাব আজি উপাসনা পৰি মি আৰু মা আমি সকলো যাম যোৰহাট এতিয়া দেহা মানুহ আহা আহা ইখন গাড়ী লৈ পেলাই ককা গৈছে হাইয়া ককা চোৱা হাইয়া ককা ককা গৈছে এইপিনে ককা গৈছে ন ফাইনেলি আমি যোৰহাটো আহি পালোহি এতিয়া গাড়ীখন পাৰ্কিং কৰি পেলাই আমি ইলি চিনেমা হল বিচাৰি আছোঁ এইটো আমাৰ পাৰ্টি ইলি হল টিকেট আৰু এইফালে ৰখি আছে আমাৰ নিশা আগতীয়াকৈ আহি ৰখি আছে দেই ছোৱালীজনী এজনী মানুহ ভিৰ পুৰা এইয়া ঠিকে আছে টাইম আছে নহয় কৰিবলৈ নাই চব একেই কৰি ভুলে দি আমাক কৰি উঠিলে দেই বিদুৰ ভাই চাব লাগি আছে মোক দিছে নাই ফাইনেলি এণ্টাৰ হৈ গ'লোঁ ভিতৰলৈ বহুত চেকিং আমি এতিয়া এণ্ট্ৰি ল'ম ফাইনেলি আৰু এয়া দেখিছেনে কেৱল মানুহ আৰু মানুহ হিল্লোল ভাঙি যেন সকলো পৰিয়াল লগ বন্ধুৰ সৈতে মিলিজুলি ওলাই আহিছে এখন ধুনীয়া অসমীয়া চিনেমা চাবলৈ আৰু যিখন ছবিত কোনো ধৰণৰ মেগা ষ্টাৰ নাই আছে কেৱল আমাৰ জীৱনৰ কাহিনী আপোনাৰ মোৰ জীৱনৰ কাহিনীৰ মাজত যেন কোনোবাখিনিত নিজৰ জীৱনটোক বিচাৰি পাব আপুনি আৰু বহু ভাল বাৰ্তাৰ সৈতে ৰাইজলৈ এৰি দিয়া এই সুন্দৰ চিনেমাখনৰ ডাইৰেক্টৰ সুব্ৰত কাকতিক বহুত বহুত অভিনন্দন কিয়নো আপুনি প্ৰমাণ কৰি দেখুৱালে যে ভাল চিনেমা বনালে এইদৰে মানুহে টকা আৰু সময় দুয়োটাই খৰচ কৰিব তাৰ বাবে কোনো অসমীয়া আবেগ ঢলাৰ প্ৰয়োজন নাই কলেজে কলেজে প্ৰচাৰ কৰি ৰেলী উলিয়াই ডাঙৰ ডাঙৰ হোৰ্ডিং লগোৱাৰ আদি কোনো প্ৰয়োজন নাই
আমি জাষ্ট ওলাই আহিলোঁ চিনেমা চাই অলপ। আমি বৰ্তমান বিদুৰ ভাই চাই পেলাই ওলাই আহিলোঁ। আচলতে গোলাঘাটত হাউচফুল 3 দিনৰ কাৰণে, আৰু কেইদিনৰ কাৰণে আমি পাম কোনো ঠিকান নাই। আৰু সেইকাৰণে আমি গোলাঘাটত কি কয় যোৰহাটত বিশেষ এটা বজাৰ আছিলে কাৰণে আমি এটা প্লেন কৰিলোঁ। দিনৰ 12:15 পৰা আমি ইলি চিনেমা হলত চিনেমা চোৱা প্লেন কৰিলোঁ। আৰু এতিয়া বিদুৰ ভাই যদি আমি চিনেমা প্ৰসংগলৈ আহোঁ, সঁচা কথা ক'ব গ'লে একদম এখন হাততালি বজাবলগীয়া চিনেমা। আৰু অসমৰ ইতিহাসত আজিৰ যুগত মানে বৰ্তমান ওলাই থকা চিনেমাৰ ভিতৰত মানে টপ 3ত এক চিনেমাখন আহিব। আৰু সকলোতকৈ বেছি ভাল লাগিছে আমাৰ গোলাঘাটৰে কলা কুশলী, আমাৰ চিনাকি দাদা বাই ভনী কিছুমান আছে যথেষ্ট, সকলোৱে প্ৰায়। আৰু আমাৰ নিজৰ আঠখিলীয়া নামঘৰ ওলাইছে, ঘৰৰ ওচৰৰ 3 আলি 4 আলি ওলাইছে, গতিকে সেইকাৰণে বেছি ভাল লাগিছে। আৰু সেইটো এছাইডে কৰি পেলাই যদি আমি কাহিনীলৈ আহোঁ, খুব ধুনীয়া কাহিনী, কোনো ধৰণৰ মানে থাকিব লাগে কাৰণে কিছুমান গান নাই। অৰ্থাৎ একেষাৰতে ক'বলৈ গ'লে এখন খুব ধুনীয়া আৰু উপযুক্ত চিনেমা। বৰ্তমান আপোনালোকেও যাব পাৰে নিজৰ পৰিয়াল বা নিজৰ বন্ধুবৰ্গৰ লগত। গতিকে চাওক আৰু এনজয় কৰক গৰমৰ বন্ধকেইটা। আৰু চিনেমা চোৱাৰ পাছতে আমি সকলো ওলাই আহিলোঁ, বিশেষকৈ যিটো কামত গৈছিলোঁ আমি যোৰহাটৰ কাৰণে, সেইটো কামত অৰ্থাৎ নিচাৰ কাৰণে কিছুমান বস্তু কিনিবৰ কাৰণে। সেই লাগিলে চেণ্ডেল হওক, বেগ হওক বা ৰিচেপশ্যনৰ কাপোৰ হওক, আৰু কিছুমান অৰ্ডাৰ দি থৈছিলোঁ কাপোৰ, সেইবিলাকো আনিবৰ কাৰণে আমি গৈছিলোঁ। আমি খাই ল'লোঁ। আৰু এইদৰেই নিজৰ জীৱনৰ কিছু কিছু ভাল লগা ক্ষণ ধৰি ৰাখিছোঁ। আৰু কোনোবাই যদি সোধে যে তোমাৰ জীৱনৰ উদ্দেশ্য কি, গতিকে মই এটাই ক'ম যে মোৰ উদ্দেশ্য যে মোৰ আপোন মানুহখিনিক, মোৰ ঘৰৰ মানুহখিনিক সুখত ৰখা, যাতে মই দুখৰ সময়তো যাতে সকলোকে লগ দি মই সকলোৰে মুখত হাঁহি বিৰিঙাব পাৰোঁ, মিলিজুলি থাকি নিজৰ জীৱন পাৰ কৰিব পাৰোঁ, সেয়াই মোৰ উদ্দেশ্য। কিয়নো জীৱনত বহুত ডাঙৰ লালসা লৈ, বহুত সপোন লৈ এই সৰু জীৱনটোত পৰিয়ালৰ পৰা আঁতৰি থাকি নিজৰ সপোন পূৰোৱাত ব্যস্ত হৈ মই কোনোবাখিনিত নিজৰ মানুহখিনিৰ মৰম হেৰুৱাব নিবিচাৰোঁ। আৰু সদায় তেওঁলোকৰ কাষত থাকি যেন মই সাহস হৈ থাকিব পাৰোঁ, সেয়াই কামনা কৰোঁ। ধন্যবাদ।